এনেকৈ কচু আৰু শুকান মাছ খাই পাইছেনে? শুকান মাছৰ লগত কিনো জুতি লগাই ৰান্ধিম বুলি বজাৰ গৈ পালোগৈ আৰু বজাৰত কচু পাই লৈ আনিলো। এতিয়া অক্টৰিকা ড্ৰাই চি ফুডৰ পেকেট এটাৰ পৰা শুকান বম্বে ডাক ফিছ কেইটামান গৰম পানীত অলপ সময় তিয়াই ল'লো। তাৰ পাছত কচু কেইডালো বইল কৰি ল'লো। এতিয়া আৰু কি শুকান মাছ কেইটা অলপ সময় ফ্ৰাই কৰি ল'লো। একেখিনি তেলতেই অলপ পিঁয়াজ, আদা নহৰু বটা, অলপ জলকীয়া আৰু বিলাহী দি অলপ সময় তেল ছেপাৰেট হোৱালৈকৈ ভাজি ল'লো। এতিয়া জোখমতে নিমখ হালধি আৰু বইল কৰি থোৱা কচুখিনি দি সিজিবলৈ দিলোঁ। এতিয়া শুকান মাছখিনি দি অলপ পানীৰ ব্যৱহাৰ কৰিলোঁ। আহ, কি ধুনীয়া গোন্ধাইছে, মই ৰৈয়ে থাকিব পৰা নাই। শেষত জালুকৰ গুড়া অলপ দিবলৈ নেপাহৰিব দেই, তেতিয়াহে জালুকে কচুৰ জাল কাটিব। ৰ'ব, মই আপোনালোকক কোৱাই নাই নহয় শুকান মাছটোৰ কথা। এইটো হৈছে অক্টৰিকা ড্ৰাই চি ফুড, যোনটো লোকেল ফিছাৰমেনসকলৰ ফেমিলিক ছাপোৰ্ট কৰিবলৈ অনলাইন চেল কৰা হয়। তাতে আপোনালোকে বিভিন্ন ধৰণৰ ড্ৰাই চি ফুড আৰু পিকলছো পাই যাব। আৰু আপোনালোকো যদি শুকান মাছৰ লাভাৰ তেনেহ'লে এমেজন, ফ্লিপকাৰ্ট, ইনষ্টামাৰ্ট, ব্লিংকিটৰ লগতে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটৰ পৰাও অৰ্ডাৰ কৰিব পাৰিব।